बाक्सानि मसलपुराव बिजेपिनि सायाव गोख्रों खुदिसारनाय हाबाफारि বিহল আঁচনিভুক্ত কর্মচারীসকলক সরকারি কর্মচারী হিসাবে স্বীকৃতি দিব লাগে। बाक्सा जिल्लानि मसलपुराव CITU आरो आक्सुनि गोख्रों सोमावसारनाय। बे सोमावसारनायाव मैखोमै बाहागो लादों अंगनाबादिनि मददगिरि आरो अंगनाबादिनि फोरोंगिरि बिथांमोना। सोमावसारगिरिफ्रा मसलपुर जिल्ला बेंगिरिनि गाहाय लामाखौ बन्द खालामनानै गोख्रों सोमावसारनाया ओनसोलखौ गोमोहोयो आरो बिजेपि सरकारनिसिम गोबां मानि गोख्रों दाबि दैखाङो। मसलपुर जिल्ला बेंगिरि मावख'नि गाहाय लामाखौ बन्द खालामना सोमावसारनायखौ पुलिस बिफाना गोबां सावरायदोंब्लाबो एबा दबथायनो नाजादोंब्लाबो नाथाय रोजा रोजा आइजोफोरा बिजेपि सरकार हाय हाय जोंनो बिजेपि सरकार नाङा, मुवा बेसादनि बेसेनखौ खम खालामनांगौ होनना सोमावसारो आरो मसलपुर नाङैनो मोनसे थासारि सोमजियो। बेफोरबायदि सरकारनि सायाव गोबां खुद्रि सारनानै माखासे मानि दाबि दैखांनानै सोमावसारो आइजोफोरा। दानिया नायलांदो बिदिब्ला आथिखालनि बिजेपि सरकारनि सायाव मा मा दाबि दैखांदों बेखौ लानानै नोंथांमोना आबुङै खोनासंलांदो। সর্বভারতীয় জেল ভরো কার্যসূচী এই কার্যসূচী প্রতি বছরে করা হয় আর 9 আগস্টত হয়, কিন্তু 9 আগস্ট রবিবারের কারণে আমি আজি 10 আগস্টত আমি আজি জেল ভরো কার্যসূচীত আমি প্রতিবাদ কৰিবলৈ ওলাই আহিছো। আৰু এই প্ৰতিবাদ কাৰ্যসূচী আমাৰ যি দাবী আছে এই দাবী চৰকাৰে যেতিয়ালৈকে মানি নলয় তেতিয়ালৈকে এই আন্দোলন চলি থাকিব। আমাৰ দাবী হল আঁচনিভুক্ত কৰ্মচাৰীসকলক সরকারি কর্মচারী হিসাবে স্বীকৃতি দিব লাগে। আজি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। আজি জলসিঞ্চনৰ ব্যৱস্থা নোহোৱাৰ কাৰণে আজি শিৱসাগৰ আজি যোৰহাটৰ মানুহ মৰি চাপা হৈ ৰৈছে। তাত আজি কিমান বিপদত পৰিছে মানুহে, আজি ঘৰ দুৱাৰ নাই। এই সকলোবিলাকৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। অল পেঞ্চন আঁচনি দিয়াৰ ব্যৱস্থা কৰিব লাগে। সকলোকে শ্ৰমিককে পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজি ৰাজ্যৰ কৃষি খণ্ডৰ উৎপাদিত সকলো ফচলৰ MS আদায় দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজি নতুন পেঞ্চন আঁচনি বাদ দি অল পেঞ্চন আঁচনি নিয়োগ কৰিব লাগে। আজি 60 বছৰৰ ঊৰ্ধ্ব শ্ৰমিকক কৃষক শ্ৰমিক আৰু গ্ৰামীণ শ্ৰমিকৰ পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে। আজি যি শ্ৰমিক আছে সকলো শ্ৰমিকৰে আজি পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছো। আৰু এই চৰকাৰে যেতিয়ালৈকে মানি নলয় এই আন্দোলন চলিছে চলিবই। আপোনালোকে নিশ্চিত জানে যে 1942 চনত যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতাৰ চৰম সীমা পাইছিল, 1942 চনৰ 9 আগষ্ট তাৰিখে ভাৰত ত্যাগ আন্দোলন হৈছিল। আৰু সেই স্মৃতি ৰাখি আমি যিহেতু আজিৰ কেন্দ্ৰীয় চৰকাৰেও যি আশা আকাংক্ষা লৈ ভাৰতৰ মানুহে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল, কিন্তু স্বাধীনতাৰ 79 বছৰ পিছতো আজি শ্ৰমিক আৰু কৃষকসকলৰ যি অৱস্থাৰ কোনো পৰিৱৰ্তন নহ'ল। সেইকাৰণে আমি আজি 10 আগষ্ট তাৰিখে, যিহেতু 9 তাৰিখে ৰবিবাৰ হ'ল, 10 তাৰিখে আমি ভাৰত ত্যাগ আন্দোলনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি যাতে কেন্দ্ৰ চৰকাৰক যাতে আমি যেনেকৈ ইংৰাজক ভাৰতৰ মানুহে বিদায় দিছিল, আজি আমি কেন্দ্ৰীয় চৰকাৰক যাতে আমি বিদায় দিব পাৰোঁ সেয়া হেৰি লৈ আৰু আমাৰ যিটো দীৰ্ঘদিনীয়া দাবী যিহেতু পূৰণ নকৰিলে তাৰ প্ৰতিবাদত আমি আজিৰ এই কাৰ্যসূচী হাতত লোৱা হৈছে।